এক নম্বৰ প্ৰশ্ন ভাৰত সেৱক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল এনসাৰটো হ'ল গোপাল কৃষ্ণ গোখলে 2 নম্বৰ প্ৰশ্ন তেৰহতলী নৃত্য কোন ৰাজ্যৰ লগত জড়িত এনসাৰটো হ'ল গুজৰাট 3 নম্বৰ প্ৰশ্ন ভাৰতত কোন ৰাজ্যত হীৰা খনি পোৱা যায় এনসাৰটো হ'ল মধ্যপ্ৰদেশ 4 নম্বৰ প্ৰশ্ন পৰুৱাত কোনটো এচিড পোৱা যায় এনসাৰটো হ'ল ফৰ্মিক এচিড 5 নম্বৰ প্ৰশ্ন ভাৰতৰ নক্সালবাদৰ আৰম্ভণি প্ৰথম ক'ৰ পৰা হৈছিল এনসাৰটো হ'ল পশ্চিম বংগ হেল্ল' ভিউয়াৰ্স আপোনালোকে জিকে কিয়ান্স চাই কেনেকুৱা পাইছে যদি আপোনালোকে জিকে কিয়ান্স চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ইয়াৰে এনসাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে থ্যাংক ইউ 6 নম্বৰ প্ৰশ্ন জণ্ডিছে কোনটো অংগত প্ৰভাৱ পেলায় এনসাৰটো হ'ল যকৃত 7 নম্বৰ প্ৰশ্ন 7খন পাহাৰৰ নগৰ বুলি কাক কোৱা হয় এনসাৰটো হ'ল ৰোম 8 নম্বৰ প্ৰশ্ন কোনে প্ৰতিষ্ঠা কৰিছিল শ্ৰীনগৰ এনসাৰটো হ'ল অশোক 9 নম্বৰ প্ৰশ্ন কোনটো ফলক ফলৰ ৰজা বুলি জনা যায় এনসাৰটো হ'ল আম 10 নম্বৰ প্ৰশ্ন কোনটো পাচলি খালে সোনকালে ওখ হয় এনসাৰটো হ'ল পালেং